নমস্কাৰ খুলুমবাই ওয়েলকাম টু দ্য শো স্টার্টআপ প্লাস আজিৰ এই স্টার্টআপ প্লাস শোত আমি খুব ইম্পৰ্টেণ্ট পাৰ্চন আজি আমি কথা পাতিম কিন্তু আমি ক'ব বিচাৰিছোঁ স্টাৰ্টআপ প্লাছ শ্ব'ৰ মূল মটিভ যিটো হ'ল সেইটো হ'ল কি যে আমি কেনেকৈ নতুন টেকন'লজি নতুন আইডিয়া নতুন কেৰিয়াৰ বিভিন্ন ধৰণৰ আমি দিহা পৰামৰ্শ দিবৰ কাৰণে আমি এই শ্ব'টো আমি আৰম্ভণি কৰিছোঁ আমাৰ স্টাৰ্টআপ প্লাছ শ্ব'ত আজিলৈকে আমি যিমান আমি টক শ্ব' আমি কৰিছোঁ যিমান আমি আমাৰ গেষ্ট মাতি আনিছোঁ আমি চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা আদি কৰি ডক্টৰৰ পৰা আদি কৰি কৰ্পৰেট মেনেজাৰ্ছৰ পৰা আদি কৰি আমি লোকেল এণ্টাৰপ্ৰেনৰ আমি এতিয়ালৈকে কথা পাতিছোঁ আমি বিভিন্ন ধৰণৰ বস্তু আমি গম পাইছোঁ ৰিচেণ্টলি আমি এটা টক শ্ব' আমি ৰিচেণ্টলি কণ্ডাক্ট কৰিছোঁ য'ত নেকি আমি চিভিল ছাৰ্ভিচ কেণ্ডিডেটৰ কাৰণে আমি বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আমাৰ বিভিন্ন ধৰণৰ গেষ্ট মাতি আনি আমি গম পাইছোঁ আজিৰ আমাৰ এই শ্ব'ত স্টাৰ্টআপ প্লাছ শ্ব'ত আমি মাতি আনিছোঁ আমাৰ কোকৰাঝাৰ পিটিয়াৰ এলেকাৰ এজন ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ্ছ তেখেতক আমি আমাৰ শ্ব'ত মাতিছোঁ আমাৰ এই শ্ব'ত মাতাৰ মূল উদ্দেশ্য হ'ল যে তেখেত এজন ভাল ষ্টুডেণ্ট আছিলে এজন ইঞ্জিনিয়াৰ আছিলে দেন অলছ' হি হেজ চুজেন দি ৱে টু বি এ এণ্টাৰপ্ৰেনিয়ৰ তেখেত এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ ৰাস্তা ওলাইছে চুজ কৰিছে চ' তেখেতৰ আজিৰ এই যে ছাকচেছফুল জাৰ্ণি কেনেকৈ তেখেতে ষ্টাৰ্ট কৰিছিলে কেনেকৈ তেখেতে ভাবে যে এণ্টাৰপ্ৰেনিয়ৰছ ইজ বেটাৰ তেখেতে চুজ কৰিছে সেইটো বিষয়ে আমি আলোচনা কৰিম আৰু বহুত কথা তেখেতৰ বিষয়ে আমি জানিম আৰু তেখেতৰ ছাকচেছ ষ্টৰি জানিম তেখেতৰ এক্সপিৰিয়েঞ্চ আমি গম পাম কেনেকৈ আমি নেক্সট জেনেৰেশ্যন তেখেতে আমাক জেনেৰেশ্যনক গাইড কৰে সেইটো বিষয়ে আমি তেখেতৰ পৰা গম পাম তো আমাৰ আজিৰ এই শ্ব'ত আমাৰ খুবেই মোৰ প্ৰিয় বন্ধু বুলি ক'ব লাগিব আমি আমাৰ সন্দীপ দত্ত আমি তেখেতক আজি আমাৰ ষ্টুডিঅ'ত ইনভাইট কৰিছোঁ চ' ৱেলকাম টু দি শ্ব' সন্দীপ নমস্কাৰ তো আমি সন্দীপ দত্তক মই থুলমূলকৈ অলপ পৰিচয়টো দি দিওঁ অলপ শ্বৰ্টকাট মই দি আছোঁ বাট আই উইল বি আস্কিং হিম কি তেখেতক সুধিম যে তেখেতৰ গোটেই ডিছকাশ্যন আমি তেখেতৰ পৰিচয়টো ল'ম সন্দীপ দত্ত ইজ এ ইঞ্জিনিয়াৰ বাই প্ৰফেশ্যন ইজ এ বেচেলৰ অফ ইঞ্জিনিয়াৰিং তেখেতে কমপ্লিট কৰাৰ পিছত তেখেতে কি কৰিলে নট গোয়িং টু দি চাৰ্চিং জব তেখেতে চাকৰি বিচাৰি নগৈ তেখেতে নিজাববীয়াকৈ আজিৰ পৰা 20 ইয়াৰ্ছ আগত তেখেতে নিজাববীয়াকৈ নিজৰ ইনষ্টিটিউট ষ্টাৰ্ট কৰিছিলে নিজৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ জাৰ্ণি ষ্টাৰ্ট কৰিছিলে এণ্ড আজিৰ ডেটত হি ইজ এ ভেৰি ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ তো আজিৰ এই ছাকচেছফুল হোৱাৰ পিছত তেখেতৰ বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটছ লগতে কম্পিউটাৰ ইনষ্টিটিউট আদিৰ লগত তেখেতে জড়িত আছে ছ'চিয়েল লাইফো তেখেতৰ বহুত ধুনীয়াকৈ মেইনটেইন কৰি আছে চ' তেখেতৰ বিষয়ে মই অলপ থুলমূলকৈ ক'লোঁ আজি সন্দীপজী আপোনাক আমি আমাৰ এই শ্ব'ত ৱেলকাম কৰিছোঁ আপুনি বহু মূল্যৱান সময় আমাৰ কাৰণে ৰাখিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ Thank you, Mr. Pranesh Devnath, the Managing Director of program Startup Plus. তো লগতে মই আমাৰ বুবলি 24/7 চেনেলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম তেওঁলোকে টেলিকাষ্ট কৰিছে আৰু ষ্টাৰ্টআপ প্লাছে এইটো ইনিচিয়েটিভ লৈছে বিশেষকৈ মই প্ৰাণেশ দেৱনাথ ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ এনেকুৱা এটা ইন'ভেটিভ এটা থটছ লৈ পেলাই আমাৰ মাজত অহাৰ কাৰণে য'ত নেকি আজিৰ ডেটত আমাৰ ল'ৰা ছোৱালীবিলাক আফটাৰ দেয়াৰ কমপ্লিশ্যন অফ দেয়াৰ এডুকেশ্যন দে আৰ ইন চাৰ্চ অফ দেয়াৰ জবছ বাট ইন চাম কেচেছ দে ডু নট গেট দেয়াৰ জব এজ পাৰ দ্য এক্সপেক্টেশ্যন তো আমাৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মোদী ডাঙৰীয়া তেখেতেও কৈছে যে আমি ইনষ্টেড অফ গোয়িং আফটাৰ দ্য গভৰ্ণমেণ্ট জবছ if we can employ ourselves, that is the best option in today's time, the self-employment. কিয়নো গভৰ্ণমেণ্ট জব আজিকালি লিমিটেড কিন্তু আমাৰ যিটো বৰ্তমান যিটো মাৰ্কেট যিটো অ'পেন মাৰ্কেট তাত আমাৰ বহুতো কোম্পানী অৰ্গেনাইজেশ্যন ইণ্ডাষ্ট্ৰিজ ইয়াতে ইণ্ডিয়াত আহি আছে এজ পাৰ দ্য গভৰ্ণমেণ্টছ পলিচি অফ মেক ইন ইণ্ডিয়া পলিচি কোম্পানী আহি আছে আমাৰ ইয়াতে ইনভেষ্ট কৰি আছে আমি এইখিনি যদি আমাৰ মানুহবিলাকে যদি সেইটো সুবিধা ল'ব পাৰে তেতিয়াহ'লে বহুত এমপ্লয়মেণ্টৰ যিটো সমস্যা সেইটো বহুতলৈকে সমাধান হ'ব পাৰে তো আমি তাৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিব লাগিব মেণ্টেলি টু ফেচ দ্য চেলেঞ্জেছ অৰ নিজক গ্ৰুমিং কৰিব লাগিব এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট অফ দ্য অৰ্গেনাইজেশ্যন তাৰ কাৰণে আমাৰ বহুত
বেছি নহ'লেও সৰু কিবা এটা আমাৰ গ্ৰুমিং ছেশ্যনৰ দৰকাৰ কোকৰাঝাৰত ধৰক আমি আজিৰ ডেটতে ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ কোনো ট্ৰেইনিং চেণ্টাৰ যদি নাই বুলি কয় ভুল হ'ব আছে আৰু সেইটো বিষয়ত মই ক'ব বিচাৰিছোঁ যে ইন দ্য ইয়াৰ অফ 2002 এইটো মই আহিম চ' আপোনাক বিশেষ গোটেই বিষয়ে জানিম চ' মই বিশেষ কিছুমান কুৱেশ্যনছ মই পাৰ্চনেলি সুধিব বিচাৰিম যেনেকৈ আপুনি মই গম পাওঁ মই আপোনাৰ ক্লাছমেটো আছিলোঁ আপুনি খুব ব্ৰাইট ষ্টুডেণ্ট আছিলে এণ্ড আপুনি আফটাৰ ডুইং ইউৰ বেচেলৰ ইন ইঞ্জিনিয়াৰিং আপুনি চাকৰিৰ পিনে নগৈ ইউ হেভ চুজেন দি এণ্টাৰপ্ৰিনাৰশ্বিপ চ' আপুনি এইটো বিষয়ে অলপ ক'ব নেকি যে আপুনি ইমান এটা যিটো সময়ত আপুনি বেচেলৰ অফ ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছিলে সেইটো সময়ত চাগে আপুনি এটা ভাল মানে গভৰ্ণমেণ্ট চাকৰি বা বেলেগ চাকৰিৰ কাৰণে আপুনি এলিজিবল হ'লেহেঁতেন বা আপুনি পালেহেঁতেন বাট দেখা গ'ল যে আপুনি সেইটো নকৰি আপুনি এণ্টাৰপ্ৰিনাৰশ্বিপ চুজ কৰিলে আপুনি নিজক ইনষ্টিটিউট খাৰা কৰিলে চ' সেইটো কাৰণ কি হ'ব মানে আপুনি কেনেকৈ আপুনি চিন্তা কৰিলে যে মই ইমান ডাঙৰ ৰিস্ক ল'ব গৈ আছোঁ একচুৱেলি সেইটো ক'বলৈ গ'লে মানে এটা কাৰণ নহয় ইয়াৰ কাৰণে some factors are there maybe some multiple factors are there হয় প্ৰথম প্ৰব্লেম হ'ব পাৰে মোৰ পাৰ্চনেল প্ৰব্লেম এটা আছিলে মোৰ ফেমিলি প্ৰব্লেম আছিলে যিটো কাৰণে একচুৱেলি কি হয় যিটো ট্ৰেডত মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হয় তো সেইটো টাইমত ইন দ্য ইয়াৰ 2001 আমাৰ ইয়াতে মানে যিটো আজিৰ ডেটত আমি কোম্পানী জব যিটো আই টি ছেক্টৰৰ কাৰণে অপেন হৈ আছে তেনেকুৱা ক'ৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চবিলাকত তেনেকুৱা ধৰণৰ মানে জবছটো আমাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ বাহিৰে কমহে আছে তো সেইটো ক্ষেত্ৰতে কি হয় নৰ্মেলি মানুহে এটা অপশ্যন আফটাৰ কমপ্লিশ্যন অফ ইঞ্জিনিয়াৰিং MBA ইজ দ্য মানে ইজি অপশ্যন MBA কৰি পেলাই কোম্পানী জবত এবজৰ্ব হয় ৰাইট তো ময়ো তেনেকুৱা এটা প্লেনিং লৈ পেলাই মই আগবাঢ়ি আছিলোঁ মই 2001 পিছতে মই MBA এণ্ট্ৰেঞ্চো দিলোঁ মই চিলেক্টেডো হ'লোঁ গ্ৰুপ ডিছকাশ্যনতে মোৰ NIMT গাজিয়াবাদত মোৰ চিলেকশ্যন হ'ল কিন্তু মোৰ অলপ নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই যাব নোৱাৰিলোঁ তেতিয়া একচুৱেলি মোৰ আচপৰ্ট ৰিকুৱাৰমেণ্ট আছিলে মোৰ একচুৱেলি ফেমিলিক অলপ ছাপৰ্ট দিব লাগে ডাঙৰ ল'ৰা আপুনি ঘৰৰ আছিলে মই ডাঙৰ ল'ৰা হয় সেইকাৰণে ফেমিলিক মোৰ ছাপৰ্ট দিয়াটো মানে সেইটো টাইমত এটা ৰিকুৱাৰমেণ্ট হিচাপত এটা আৰ্জেঞ্চি এটা আহি গ'ল তো মই তেনেকুৱা ধৰণৰ এটা মানে প্লেনিং আগতে কৰা নাছিলোঁ যে মই এইটো ষ্টাৰ্ট কৰিমেই আৰু কিন্তু মই সেইটো টাইমতে মোৰ এইটো যিটো এটা নিডছ আহি গ'ল সেই নিডছটোৱে মোক কম্পেল কৰিলে টু থিংক ইন এ ডিফাৰেণ্ট ৱে কি মই কি কৰিব পাৰোঁ এতিয়া ইনষ্টেড অফ গোয়িং ফৰ চাম জবছ গভৰ্ণমেণ্ট জবছ অৰ ইনষ্টেড অফ গোয়িং ফৰ গভৰ্ণমেণ্ট জবছ হুইচ আৰ নট ইজিলি এভেইলেবল আৰু কোম্পানী জব বাহিৰত যাব লাগিব মোৰ ইয়াতে ফেমিলিক ছাপৰ্ট দিব লাগে সেইটো কাৰণে মই এটা ছামথিং ডিফাৰেণ্ট এটা কিবা চিন্তা কৰিছিলোঁ সেইটো টাইমত কোকৰাঝাৰত একচুৱেলি ক'বলৈ গ'লে মানে তেনেকুৱা ধৰণৰ কোনো কম্পিউটাৰ ইনষ্টিটিউট নাছিলে আছিলে দুটা এটা যিটো কম্পিউটাৰ ইনষ্টিটিউট আছিলে নেশ্যনেল ছিষ্টেম আছিলে বহুত আগৰ পৰা তেওঁলোকে কৰি আছে স্কুলৰ প্ৰগ্ৰাম কৰি আছিলে স্কুলৰ যিবিলাক কোৰ্চ তেওঁলোকে চলাই আছিলে কিন্তু যিটো মডাৰ্ণ IT এডুকেশ্যন যিটো আমাৰ সেইটো টাইমতে আহি গ'ল প্ৰগ্ৰামিং লেংগুৱেজ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজ সেইবিলাক আমাৰ ইয়াতে ল'ৰা ছোৱালীবিলাকে জনা নাছিলে আৰু ইনফেক্ট সেইটো কলেজ কাৰিকুলাম বা স্কুল কাৰিকুলামৰ পাৰ্ট নাছিলে অ'কে আজিৰ ডেটত যিটো কম্পিউটাৰ ইজ এ ছাবজেক্ট ইন স্কুল কাৰিকুলাম আৰু ইন কলেজ কাৰিকুলাম সেইটো টাইমত এতিয়া কনভেনশ্যনেল কোনো কোৰ্চ হিচাপত নাছিলে এটা ভকেশ্যনেল কোৰ্চ হিচাপতে প্ৰাইভেট ইনষ্টিটিউটবিলাক চলাই আছিলে তেতিয়া সেইটো টাইমতে আপোনাৰ NIT আছিলে এপটেক আছিলে টাটা ইনফটেক আছিলে তেনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাকে সেইটো চলাই আছিলে তো মই তেতিয়া চালোঁ কোকৰাঝাৰত তেনেকুৱা কোনো মানে IT ইনষ্টিটিউট নাই তো মই সেইটো ডিফাৰেণ্ট এংগেলত মই অলপ চিন্তা কৰিলোঁ যে মই যদি এনেকুৱা এটা কিবা কৰিব পাৰোঁ যে ইয়াতে এটা মই কম্পিউটাৰ ইনষ্টিটিউট খুলিলোঁ য'ত ষ্টুডেণ্টবিলাকে শিকিব আৰু তাহাঁতৰ এইটো এটা এডভান্স IT মডাৰ্ণ IT এডভান্স প্ৰগ্ৰামিং লেংগুৱেজৰ কাৰণে যিটো তো ষ্টুডেণ্টবিলাক সেইটোৰ পৰা বেনিফিট পাব আৰু লগতে মই নিজক এমপ্লয়মেণ্ট দিলোঁ আৰু মোৰ লগত আৰু কেইজনমানে এমপ্লয়মেণ্ট পালে তো সেইটো এটা চিন্তা কৰি পেলাই চিন্তাটো মোৰ
একদম প্ৰিপ্লেন নাছিলে মই যে ক'লোঁ মই আপোনাক যে কম্পালশ্যন আছিলে ফেমিলি কম্পালশ্যনৰ পৰাই মই আহি পেলাই সেইটো চিন্তাত লাইনত আহিলোঁ তেতিয়া মই 2002 এই ইনষ্টিটিউট ষ্টাৰ্ট কৰিলোঁ আজি আপোনাৰ 2022 20 years past but I have been running it successfully and this computer center Eventure it has branches outside Kokrajhar also we have our branch in Mangaldoy we have our branch in Dhekiajuli we have our branch in Thelamara Tejpur Sonitpur district we have a branch in Amguri now it has been changed to Hasora is a place in Jorhat district acha so Amguri is the border between Tejpur Jorhat and Shivsagar so this way in Bijli also we have our branch so this way we have total 10 branches running তো মানে সন্দীপ দি আপনার যেটা গম পালো যে আপনি এই 20 years জার্নিত এই আই টি ছেক্টৰত আপুনি এটা সফলতা অৰ্জন কৰিছে মই যেটো ভাবি আছোঁ এতিয়া কথা হ'ল কি যে আপুনি আমাৰ কাৰণে শুনি খুব ভাল লাগি আছে আই এম ফিলিং ভেৰি প্ৰাউড বা খুব আনন্দিত হৈ আছোঁ যে আপুনি কথা কৈ আছে যে এতিয়ালৈকে আপুনি 10টা ব্ৰাঞ্চ আপুনি চলাই আছে ইন ডিফাৰেণ্ট পাৰ্টছ অফ দি ষ্টেট অসমৰ বিভিন্ন জেগাত আপুনি পালন কৰি আছে ক'লে যোৰহাটৰ কথা ক'লে আপুনি তেজপুৰৰ শোণিতপুৰৰ কথা ক'লে মানে আপুনি BTCৰ কোকৰাঝাৰৰ পৰা আপুনি আৰম্ভ কৰিছিলে আৰু আপুনি তাৰ পৰা আৰম্ভ কৰি আপুনি এইটো ব্ৰাঞ্চ যিটো হয় আপুনি ইয়াতে হেড কোৱাৰ্টাৰ মেইনটেইন কৰিছে আৰু আপুনি এইটো ব্ৰাঞ্চৰ যিটো আপুনি কোম্পানীৰ নাম ক'লে ইভেঞ্চাৰ যিটো আপোনাৰ ইনষ্টিটিউচনৰ নাম হয় ইভেঞ্চাৰ নাম যেটো ইনষ্টিটিউট হয় তেখেতৰ সন্দীপ দত্তজীৰ তেখেতৰ এই ইভেঞ্চাৰ ইনষ্টিটিউটটো আজি তেখেতে কোৱা মতে ইন ডিফাৰেণ্ট পাৰ্টছ অফ দি ষ্টেট মানে অসমৰ বিভিন্ন জেগাত তেখেতে অলৰেডি ব্ৰাঞ্চেছ অ'পেন কৰিছে এণ্ড মই ভাবোঁ যে এইটো এটা সাংঘাতিক এটা আপুনি এচিভমেণ্ট কৰিছে আপুনি লোকেল কোকৰাঝাৰৰ পৰা এটা মেইনটেইন কৰি আছে এতিয়ালৈকে ৰাইট চ' মই আপোনাক আই মাষ্ট কংগ্ৰেচুলেট ইউ যে আপুনি যেনেকৈ ক'লে যে 10 ব্ৰাঞ্চেছ আৰু তাতে আপুনি এমপ্লয়মেণ্ট দিব পাৰি আছে অফক'ৰ্ছ এমপ্লয়মেণ্টটো আমাৰ পাই আছে যিবিলাক টিচাৰ্ছ আছে সেইবিলাক কলেজ ৰেচপেক্টিভ সেইটো লোকেলিটিৰ পৰা লোৱা গৈ আছে মানে ল'ৰা ছোৱালীক আমি ইনভলভ কৰি আছোঁ এটা আজি কম্পিউটাৰ কোৰ্চটো মই ক'লোঁ আগতে যিটো কলেজ কাৰিকুলামত নাছিলে আজিকালি কলেজ কাৰিকুলামত বিভিন্ন আপোনাৰ ফৰ্মেটত আছে BSc কম্পিউটাৰ আছে BSc IT আছে আপোনাৰ PGDCA আছে আফটাৰ গ্ৰেজুৱেশ্যন তো এইবিলাক বিভিন্ন কোৰ্চবিলাক আছে সেই ল'ৰা ছোৱালীবিলাক সবে যে মাল্টিনেশ্যনেল কোম্পানীত IT কোম্পানীত যাব পাৰে ইনষ্টেণ্ট সেইটো নহয় তেওঁলোকৰ এটা ব্ৰেক থ্ৰু লাগে এটা ষ্টাৰ্টআপ লাগে লাইক ইউ হেভ given the name properly of your program startup plus. So always I'm also of that mindset ki we need some startup initially without startup no one can climb the top of the career so some startup is required so what I'm doing to give them the breakthrough because they cannot be staying here for a long time because their expectation will be higher their needs will be higher ঠিক তেওঁলোকে একটা কেৰিয়াৰ বনাব এটলিষ্ট এটা চান্স পাব তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চ গেদাৰ কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ যিটো এটা মানে নলেজ সেইটোও অলপ মানে ব্ৰাছ আপ কৰিব পাৰে চ' আপুনি ধুনীয়াকৈ বস্তুটো কৈছে যে একচুৱেলি সকলো বস্তুৰে এটা ব্ৰেক থ্ৰু লাগে আপুনি নতুনকৈ কিবা কৰিব যোৱাৰ আগতে আপুনি লোকালি যদি কৰিব পাৰে বস্তুটো দেন ইউ গেদাৰ এক্সপিৰিয়েঞ্চ তো আপুনি আৰু ডাঙৰ বস্তুটো যেতিয়া যায় তেতিয়া আপুনি এটা এক্সপিৰিয়েঞ্চ লৈ যাব পাৰে freshers হোৱাতকৈ ইউ আৰ টেকিং আৰু ইউ আৰ গিভিং দেট অপৰচুনিটি চ' আমি এইটো গম পালোঁ যে ইউ আৰ বিং এ ভেৰি গুড নাও মানে এণ্টাৰপ্ৰিনিয়ৰ আপুনি হ'লে তো আপোনাৰ যিবিলাক কোৰ্চেছ আছে মানে কোৰ্চেছ ডেট ইউ আৰ অফাৰিং ইন ইউৰ ইভেঞ্চাৰ ইনষ্টিটিউশ্যন কি কোৰ্চেছ ইউৰ অফাৰিং ছাপ'জ আমি যেতিয়া দেখিছিলোঁ এটা সময়ত নেট আছিলে এপটেক আছিলে টাটা ইনফোটেক আছিলে ইহঁতে একটা কোৰ্চেছ অফাৰ কৰি আছিলে নাও আজিৰ ডেটত যিটো টেকন'লজি ৱাইজ IT ছেক্টৰতো বহুত আগবাঢ়ি গৈছে চেঞ্জ আহি আছে অলৰেডি হৈছেও চ' হোৱাট আৰ দি চেঞ্জেছ ইউ আৰ মেইনটেইনিং এই চেঞ্জৰ লগত আপুনি কেনেকৈ মেইনটেইন কৰি আছে আৰু এজ এ ছাপ'জ আমি কম্পিউটাৰ কোৰ্চ কৰিব গ'লে দেখা যায় কি আমি গুৱাহাটী গুচি গ'লোঁ দিল্লী গুচি গ'লোঁ বেংগলোৰ গুচি গ'লোঁ চ' সেইটোৰ জাগাৰ লগত কপ আপ কৰিব পৰাকৈ আপুনি কি কোৰ্চ অফাৰ কৰি আছে ফৰ আৱাৰ ষ্টুডেণ্টছ ভাল কথাটো সুধিছে আপুনি এইটো ইজ ভেৰি গুড কুৱেশ্যন এইটো মই নিজা ক'ব বিচাৰিছিলোঁ আপুনি মোক সুধিলে কথাটো একদম মানে আপোনাৰ সময়োপযোগী প্ৰশ্ন যে আজি আমি কম্পিউটাৰ কোৰ্চ এটা কৰি পেলাই ইয়াতে থাকিব এনেকুৱা নহয় ল'ৰা ছোৱালী বাহিৰত গুচি যাব এতিয়া আমি যিটো কম্পিউটাৰ কোৰ্চ প্ৰভাইড কৰিম সেইটো আমাৰ ইট শুড বি বেছড অন দ্য প্ৰেজেণ্ট ৰিকুৱাৰমেণ্ট অফ IT ট্ৰেণ্ড
Right. And our subject is all about the present requirement of IT trend. এতিয়া আইটিত আমাৰ যিটো ট্ৰেণ্ড আহি আছে বা যিটো ৰিকুৱাৰমেণ্ট আহিছে সেইটোৰ ওপৰতে আমি কোৰ্চটো আমি প্ৰভাইড কৰিব লাগিব। এতিয়া এটা টাইমতে আছিলে যেনেকুৱা ধৰক আপোনাৰ কম্পিউটাৰ স্কুল প্ৰগ্ৰামবিলাক আছিলে, লগো শিকাই আছিলে, ফৰ্ট্ৰান বেছিক শিকাই আছিলে। তো তাৰপিছত আহি গ'ল আপোনাৰ প্ৰগ্ৰামিং লেংগুৱেজ আহি গ'ল, যিটো আমাৰ চি আহিলে, তাৰপিছত আমাৰ C++ আহিলে, লাহে লাহে চব বস্তু জাভা আহি গ'লে, তেনেকুৱাকৈ চব বস্তুৱে ডেভেলপ হৈ আছে। এতিয়া আমাৰ পাইথন আহি গ'ল, স্কুল চিলেবাছ, কলেজ চিলেবাছ পাইথন আহি গ'ল। এইটো আপোনাৰ CIT কোৰ্চতে আছে, আমাৰ CIT আছে। তো ল'ৰা ছোৱালীবিলাক যিটো আমাৰ প্ৰেজেণ্ট কোৰ্চ চিলেবাছ ট্ৰেণ্ডটো এটা এজ পাৰ দ্য লেটেষ্ট IT ট্ৰেণ্ড, এইটো আমি ফ'ল' কৰি আছোঁ। আৰু ছেকেণ্ডলি হ'ল যে আমি কোৰ্চটো যিটো প্ৰভাইড কৰোঁ, সেই কোৰ্চটো এতিয়া কথা হ'ল যে আপুনি ক'লে নেট এপটেক আছিলে, NIT আছিলে, আগত যিটো কোৰ্চ আছিলে কোৰ্চবিলাকৰ মানে কণ্টেণ্টছটো যিটো আছিলে সেই কণ্টেণ্টছটো অলপ সেইটো টাইমৰ ৰিকুৱাৰমেণ্ট বেচিছত আছিলে, ৰাইট। IT চেক্টৰ এনেকুৱা আহে, চেঞ্জেছ খুব ফ্ৰিকুৱেণ্টলি চেঞ্জ হৈ আছে, ৰাইট। এতিয়া আমি আমাৰ এক্টিভ ছাৰ্ভাৰ পেজেছ, XML এইবিলাক আমি শিকাব লাগিব, CSS, কাস্কেডিং ষ্টাইল শ্বীট, এইবিলাক আমি শিকাই আছোঁ। তো এইখিনি আমাৰ জানিব লাগিব এটা ৱেব পেজ ডেভেলপ কৰিবৰ কাৰণে। এতিয়া আমি সেইটোৰ বাহিৰেও আমাৰ যিটো ইনষ্টিটিউট হয়, ইটছ নট অনলি দ্য IT ইনষ্টিটিউট, ইটছ IT, I have named it IT and Management Institute. IT and Management. Why Management? Because we provide some kind of courses on personality development also. That is very important nowadays because when the students face their personal interview, they must know something about their grooming and their to say body gesture and posture. Right. So these things are not conventionally taught in the school curriculum. No, right. So we provide a special course on personality development, communicative skill and personality development. And I have got a good number of students from different schools actually. After passing the matric and higher secondary exams, many students join my institute to learn this particular course. So we have kept it in a very minimum reasonable cost fees so that everyone can afford it. Right. তো আমাৰ যিটো এতিয়া সেইটো এটা পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু কমিউনিকেটিভ স্কিল যিটো আমি মই ক'ব বিচাৰিছিলোঁ, এইটো বস্তুটো আমাৰ ষ্টুডেণ্টৰ কাৰণে বহুত ৰিকুৱাৰ্ড। আজি কমিউনিকেশ্যন স্কিল কনভেনশ্যনেলি আমি যদি শিকাব যাওঁ স্কুলত, আমি কলেজত নাপাওঁ। এইটো এটা কোৰ্চ আমি এইটো কাৰণে মেনেজমেণ্ট বুলি মই ক'লোঁ যে নিজক আমি মেনেজ কৰিব পাৰোঁ। লগতে মই আপোনাৰ বেলেগ কোচিং প্ৰভাইড কৰোঁ, যেনেবা আপোনাৰ coaching for different competitive exams like staff selection commission, তাৰপিছত ৰেলৱে ৰিক্ৰুটমেণ্ট। আপুনি টেটৰ কাৰণে খুব ধুনীয়াকৈ ইনষ্টিটিউট লৈছিলে। যেতিয়া টেট অসমত আৰম্ভ কৰিছিলে মই গম পাইছিলোঁ যে সঞ্জীৱ দত্ত ইজ টেকিং ভেৰি গুড ইনিচিয়েটিভ। ফাৰ্ষ্ট চেণ্টাৰ আপুনি কোকৰাঝাৰত আপুনি আৰম্ভণি কৰিছিলে। হয়, কৰিলোঁ কাৰণ টেটৰ যেতিয়া ফাৰ্ষ্ট 2012ত মোৰ হিচাপত অসমত আহিলে, তেতিয়া আমাৰ বৰ্তমান আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ শিক্ষামন্ত্ৰী হৈ আছিলে। তেখেতৰ ইনিচিয়েটিভতে এইটো হোৱা বুলি ক'ম, কাৰণ আগতে বহুত সব ষ্টেটতে আমাৰ টেটটো আছিলে কিন্তু অসমত টেট নাছিলে। তো টেট নথকাৰ কাৰণে বহুতো প্ৰব্লেমৰ মানে সন্মুখীন হ'ব লগা হৈছিলে আমাৰ শিক্ষক নিৰ্বাচনৰ কাৰণে। টেট যেতিয়া আহিলে প্ৰথমবাৰৰ কাৰণে হিউজ ৰিকুৱাৰমেণ্ট, মানে ষ্টুডেণ্টৰ আমি টেট দিম কি পঢ়িম, ষ্টুডেণ্টবিলাক হাবাথুৰি খাই গৈছিলে কেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগিব, ক'ৰ পৰা আহিব লাগিব। ডেট টাইম আপুনি নিজে মানে আহি টেট কোচিং এটা প্ৰভাইড কৰিলে ছাকচেছফুলি আমি মোৰ ইনষ্টিটিউটৰ পৰা গুড নাম্বাৰ অফ ষ্টুডেণ্টছ চিলেক্টেড ফৰ দি টেট। এইটো এটা সাংঘাতিক এটা আপুনি কথা ক'লে। এইটো সময়ত যিটো দেখা গৈছিলে যে যেতিয়া আমাৰ অসম গভৰ্ণমেণ্টে ডিচিশ্যন কৰিলে যে টেট পাতিব লাগে, তেতিয়া এটা হুলস্থুল লাগি গ'ল আমাৰ বিশেষকৈ ষ্টুডেণ্ট বা যোনে চাকৰিৰ কাৰণে মানে আগবাঢ়ি আছিলে। তো সেইটো সময়ত মানে বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন, বিভিন্ন ধৰণৰ মানে প্ৰফেচাৰ্ছবিলাক আগবাঢ়ি আহিছিলে, ইভেন কি টিভিত শ্ব' হৈ আছিলে যে টেটৰ কাৰণে প্ৰিপাৰেশ্যন। বাট ইউ হেভ টেকেন দি ইনিচিয়েটিভ হুইচ ৱাজ নট বিং এক্সপেক্টেড, যিটো আমি এক্সপেক্ট কৰা নাছিলোঁ
কোনো ইনিচিয়েটিভ লোৱা নাছিলে বাট আপুনি এইটো এটা ইনিচিয়েটিভ লৈ ছাকচেছফুলি আপুনি বহুত ল'ৰা ছোৱালীক আপুনি টেটৰ আপুনি এক্সাম ক্লিয়াৰ কৰি দিছিলে আজিও যিমান ল'ৰা ছোৱালী মই চাওঁ মই মানে মনতো নাথাকে পাহৰি যাওঁ মোক ৰাস্তাত দেখিলে মাতি থাকে ছাৰ কেনেকুৱা আছে ভালনে মই কেতিয়াবা মনত পৰি ক'ত পালোঁ তাক হয় এইটো মোৰ ইয়াতে কোচিং কৰিছিলে তো তেওঁলোকেও মানে এই বস্তুটো বহুত এটা মানে মানে এটা কি বুলি ক'ম এটা মানে গ্ৰেট জেষ্টাৰ অফ থেংকছ বুলি ৰাইট এইটো সাংঘাতিক কথা মই সেইটো নিজে এটা ছেটিছফেকশ্যন নিজকে মই ফিল কৰোঁ যে সেইটো এটা ভাল এটা ইনিচিয়েটিভ আছিলে আমাৰ ল'ৰা ছোৱালীয়ে বহুতখিনি উপকৃত হৈছে তাৰে পিছৰ পৰাহে এতিয়া টেটৰ অনলাইন কোচিংবিলাক পাই আছে ইউটিউবত আপোনাৰ মই আকৌ আই টি ছেক্টৰত আহিম মানে এতিয়া আপুনি আমাক এটা জনাব লাগে ছাপ'জ আপুনি ইমান দিন ধৰি আছে আমাৰ এইটো ছেক্টৰত আপুনি আই টি ছেক্টৰত আপুনি কোচিং দি আছে চ' আপুনি কি ভাবে যিটো আই টি ছেক্টৰৰ নলেজ আমাৰ ছ'চাইটিৰ ল'ৰা ছোৱালীবিলাকে জানিব লাগিছিল বা যিটো জনা দৰকাৰ আজি ডেটত সেইটো আমি ল'ৰা ছোৱালীক দিব পাৰি আছোনে বা সিহঁতে লৈ আছেনে এইটো খুব ভাল কথা এটা আপুনি সুধিছে মোক তো মই ক'ব বিচাৰিম যে আমাৰ ইয়াতে কম্পিউটাৰৰ ৰিকুৱাৰমেণ্টটো মানুহক কেতিয়া ফিল কৰে যেতিয়া কম্পিউটাৰৰ কাৰণে জবৰ চাকৰি ওলায় কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগে তেতিয়াহে মানে দৌৰা লাগি যায় যে মই কম্পিউটাৰ কোৰ্চ কৰিব লাগে চাৰ্টিফিকেটটো ল'ব লাগে মই সেইটোত আহিম মই কৈছোঁ যে এজ এ পাৰ্চন চাপ'জ আজি আই টি ইজ বিকাম দি লাইফ এটা মানুহৰ লাইফ হৈ গ'ল মানে লাইফ চেঞ্জিং কৰিব পাৰে আপুনি আই টি অবিহনে একো কাম কৰিব নোৱাৰে অলপ মানে ইণ্টাৰাপ্ট কৰি ক'ব বিচাৰিছোঁ আপুনি যিটো কথা কৈছে যে যিকোনো ছেক্টৰৰ পৰা আজি অকল আই টি এটা এনেকুৱা ছেক্টৰ আপুনি এতিয়া ইঞ্জিনিয়াৰিং ছেক্টৰৰ ল'ৰাও তাত পাব আপুনি কমাৰ্চ ছেকশ্যনৰ পৰা ল'ৰা পাব আৰ্টছ টিমৰ পৰা ল'ৰা পাব চব ছেক্টৰ এটা কমন হাব হৈ গৈছে কমন এটা পইণ্ট হৈ গৈছে আই টি আৰু আই টি ইণ্ডাষ্ট্ৰি ইজ দ্য বিগেষ্ট ইণ্ডাষ্ট্ৰি মই এটা এক্সাম্পল দিব বিচাৰিম বিকজ যিটো কোৱালিফিকেশ্যনৰ কথা ক'লে আপুনি মোৰ কোম্পানীৰ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছে হি ইজ ফ্ৰম ভুৱনেশ্বৰ এণ্ড হি ইজ ডুইং ভেৰি গুড জব ইন ছফ্টৱেৰ ইঞ্জিনিয়াৰিং তো কথা পাতি আছোঁ আমি লাষ্ট 5 years 6 years তেখেতৰ কাম কৰি আছোঁ তেখেতে যোৱা বছৰ মোৰ তাতে আহিলে ফাৰ্ষ্ট ভিজিট টু মানে আছাম নৰ্থ ইষ্ট আৰু পিছত আমি ঘূৰি আছোঁ তাৰপিছত সি মানে যেতিয়া আমি অলপ ফুৰি আছোঁ তেতিয়া মোক ক'লে ছাৰ আপকে आप जानते हैं मुझे मेरा क्वालिफिकेशन क्या होगा सर नहीं आप तो MBA है इंजीनियर सर मैं आपको बताऊं आई एम नॉट एन मेट्रिकुलेट आई एम अंडर मेट्रिकुलेट सर ऐसा है तो ही हैज़ जस्ट पास्ट 8 कोई भी सॉफ्टवेयर आप खाली बोलिए कि मुझे इस तरह की फैसिलिटी चाहिए वो बना लेता है उसके अंडर में अभी आप बोले उसका कंपनी के अंडर में गुड सॉफ्टवेयर इंजीनियर्स वर्किंग और वो हमारा जो आपको बताता हूँ ऐसा एक घटना में वो मैं कहीं पढ़ा था महाराष्ट्र पुणे में भी ऐसा एक मतलब आदमी है जो भी अंडर मैट्रिक है लेकिन उसने कोडिंग सीख लिया वही बात है वो बोल रहा था कोडिंग सीख लिया ठीक आपका वेब पेज डेवलप किया जाए उसके लिए वो कोडिंग सीख लिया कोडिंग करते बस ही डेवलप द स्किल कोडिंग आपका हाथ बीच में और भी हम बोलना चाहूँगा क्योंकि मैंने जब एक कंपनी स्टार्ट किया दीपशा बोल के तो मेरा कुछ क्या बोलते हैं उसको वो होता है ना आजकल जो निकलता है ना आपका जो प्रमोशनल जो वीडियो होता है हाँ वो वीडियो एक लड़का मुझे भेजता है वो भी भुवनेश्वर से है ही स्टार्टिंग इन क्लास 5 आप सोचो हाँ वो 5 स्टेप वो मुझे मैं बोलता हूँ कि ऐसे बोलते ना और कर देंगे भेज देता है बेटर ये है ये देखिए आपका जो ये सब वेब पेज बेस्ड जो आपका प्रोग्रामिंग है इसके लिए ज़्यादा कुछ आपका इतना मेहनत नहीं करना पड़ता है कोडिंग जस्ट सीखने से होता है इसके लिए अभी बायजूस जैसा एनिमेटेड वीडियो बनाता है प्लेटफॉर्म भी है जहाँ पर कोडिंग सिखाया जाता है लेकिन हाँ जो आप बोल रहे जो डेवलपिंग स्किल है जो एप्स डेवलप किया जाता है जो सॉफ्टवेयर डेवलपिंग पार्ट जो कोर डेवलपिंग पार्ट उसमें आपको स्किल्ड होना पड़ता है उसके लिए आपको जो कि इंजीनियरिंग कोर्सेज वगैरह लेकिन जो कि हम लोग कोडिंग अगर सीख लेते हैं तो कुछ हद तक हम लोगों को और मतलब आपका काम चल जाता है वेब पेज तो बना ही सकते हैं डाटाबेस का भी स्ट्रक्चर आप बना सकते हैं तो ये कोडिंग आज बहुत इम्पोर्टेंट है अभी ऑनलाइन प्लेटफॉर्म से सब कोई कोडिंग सीख रहा है तो मेरा मानना ये है कि अगर बच्चों क्लास 5-6 के बाद ही कोडिंग सीखना शुरू करें तो सबसे बेस्ट कि वो लोग जाके कोडिंग टू কি হয় জানালে বেসিক্যালি কোডিং ইজ দ্য বেসিক ল্যাঙ্গুয়েজ টু সফটওয়্যাৰৰ কাৰণে যিকোনো বস্তু আপুনি বনাবৰ কাৰণে দ্য বেসিক ল্যাঙ্গুয়েজ আর কোডিং হ্যাজ
আমাৰ যে লাষ্ট লকডাউনত আমি বহুত পপুলাৰ হৈছিলে বিকজ বহুত কোম্পানী অনলাইন কোচিং ষ্টাৰ্ট কৰিছিলে আৰু বিভিন্ন ধৰণৰ ফোন অহা ষ্টাৰ্ট কৰিছিলে আমাৰ গাৰ্জেনবিলাকক যে আপোনাৰ ল'ৰা ছোৱালী কোন ক্লাছত পঢ়ি আছে ক্লাছ 3 পঢ়ি আছে চ' শ্বি কেন ষ্টাৰ্ট দি কোডিং চ' এইবিলাক বেছিকৈ আৰম্ভ হ'ল ক'ভিডৰ পৰা চিম্পলকৈ বুজাইছোঁ যিটো কোডিঙৰ কাৰণে শিকিব লগা আছিলে আগতে আপোনাৰ চবতকৈ বেষ্ট আছিলে লগো আৰু GW বেছিক এইটো ইজিলি স্কুলত শিকাইছিলে ষ্ট্ৰেট লাইন এটা লিখিব লাগে তাতে কোড এটা লিখিব লাগে ৰাইট STL লিখি দিলে আপোনাৰ ষ্ট্ৰেট লাইনটো আহি গ'ল I'm telling you simple মানে আপোনাৰ এক্সাম্পল তেনেকাকে এই কোডিংটো তেনেকা সেই যে এইটো ড্ৰ কৰিবৰ কাৰণে এতিয়া আমাৰ এটা ইয়াতে টিভিত এটা স্ক্ৰলিং এড আহিব লাগে ডিছপ্লে হ'ব লাগে সেই ডিছপ্লেটোৰ কাৰণে আজিকালি আমাৰ কোডিং নালাগে সিহঁতে ৰেডিমেড ছফ্টৱেৰ থাকে সিহঁতে সোমাই দিয়ে সেইটো তেনেকা কিন্তু সেই ছফ্টৱেৰটো যে বনাইছে তাৰে কাৰণে যিটো কোডিং আছে কোডিং লেংগুৱেজটো যিটো কোডিং ৰাইট বিহাইণ্ড যিটো আপোনাৰ কোডিং আছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ বুলি কয় এইটো HTML হওক কিবা HTML হওক এনেকৈ নকৰে বস্তুটো এতিয়া গৈ পেলাই এডভান্স লেংগুৱেজত আপোনাৰ ৱেব পেজৰ কাৰণে সেই বস্তুবিলাক আমি এতিয়া স্কুল কাৰিকুলামত অলৰেডি ইনক্লুড কৰি দিছে কিয় মই ক'ম যে এইটো এটা সেল্ফ এমপ্লয়মেণ্টৰ এটা বহুত ভাল এটা অপশ্যন কাৰণ IT ইণ্ডাষ্ট্ৰিটো এনেকুৱা ইণ্ডাষ্ট্ৰি যিটোৰ কোনো ডেফিনিট এৰিয়া নাই পাৰ নাই আপুনি এইটো ঘৰত যিকোনো ছেক্টৰতে আমি ইউজ কৰিব পাৰিম যিকোনো ফিল্ডৰ মানুহ আহি ইয়াতে কামো কৰিব পাৰে with the proper training and the proper knowledge required so provided question apna budhisilu right definitely required for that আর এতিয়া কথা এইটোৰ কাৰণে যেটো আমাৰ এডুকেশ্যন টু স্কুল কলেজত দিয়া আছে তথাপি প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাক প্ৰফেশ্যনালি এইটো কাম কৰি আছে আগতেতো এইবিলাক নাছিলে আজিৰ ডেটতে আমাৰ প্ৰাইভেট ইনষ্টিটিউটবিলাক এইটো ফিল্ডতে এই কাৰণে কাম কৰি আছে কাৰণ কিছুমান ক্ষেত্ৰতে কি হয় ষ্টুডেণ্টে হয়তো বা আৰ্টছ বেকগ্ৰাউণ্ডৰ এতিয়া BSc IT পঢ়িব নোৱাৰিব BSc কম্পিউটাৰ চায়েন্স পঢ়িব নোৱাৰিব সেই ল'ৰা ছোৱালীবিলাক কেনেকৈ IT শিকিব ৰাইট স্কুলত এডমিশ্যন স্কুলৰ কাৰণে এটা ষ্ট্ৰীম চুজ কৰিব লাগিব তাহাঁতি পঢ়া শেষ কৰাৰ পিছত কনভেনশ্যনেল এডুকেশ্যন লোৱাৰ পিছতো ভাবি আছে এতিয়া মই শিকিম এতিয়া উই আৰ অপেন ফৰ দেম চ' এইটো কথা মানে গম পালোঁ যে আপোনাৰ কথা ক'লে যে আমাৰ ইয়াত ল'ৰা ছোৱালীয়ে যেতিয়া ভাবে যে চাকৰি এটা ওলাব বা চাকৰি ওলাব গৈ আছে য'ত কম্পিউটাৰ চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড তেতিয়া ল'ৰা ছোৱালীবিলাকে দৌৰাদৌৰি লাগি যায় বাট যিটো আপুনি ক'ব বিচাৰিছে বা আমিও গম পাওঁ যে এটা মানে IT কম্পিউটাৰ ট্ৰেইনিং হওক কম্পিউটাৰ মানে ছফ্টৱেৰ ইঞ্জিনিয়াৰিং হওক বা IT ছেক্টৰত ইনফৰমেশ্যন টেকন'লজি যিটো হওক এইটো আমি আজিৰ মানুহৰ আজি যিটো যুগ চলি আছে বা আহি আছে IT হেজ বিকাম পাৰ্ট অফ আৱাৰ লাইফ চ' এইটো আপুনি অকল খালি চাকৰি পাব লাগে বুলি চাৰ্টিফিকেট ল'বলৈ সেইটো নহয় মানে আপোনাক নিজকে ছেল্ফ এমপ্লয়েড বনাবৰ কাৰণে ডেট ইজ ভেৰি ভেৰি নেচেচেৰী আৰু আপুনি নিজকে মানে সমাজৰ বা ছ'চাইটিৰ লগত বা এই ৱৰ্ল্ডৰ লগত এনভাইৰনমেণ্টৰ নিজকে এডজাষ্ট কৰিবৰ কাৰণে IT ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট ইউ শুড বি ৱেল IT you should be well otherwise you lag behind এতিয়া আমি মোবাইল ইউজ কৰিব তাতো আপোনাৰ IT নলেজটো না হলে তো আপুনি মোবাইল প্ৰপাৰ ইউজ কৰিব নোৱাৰিব ফেচবুক হওক আপুনি সোশ্যাল মিডিয়া এইখিনি কথাটো হ'ল যে বহুত ক্ষেত্ৰত প্ৰপাৰ নলেজ নথকাৰ কাৰণে আজিকালি যে IT যিবিলাক আমাৰ এই সাইবাৰ ক্ৰাইম হৈ আছে যিবিলাক আমাৰ এই মানে বাগছ আমাৰ যিবিলাক আমাৰ বাগছ বুলি কওঁ আমি এইটো IT টাৰ্মিনলজিত যে আমাৰ মোবাইলতে সোমাব কমে তো প্ৰপাৰ নলেজ নাথাকিলে লিংকত ক্লিক কৰি দিয়ে বা এই কৰি দিয়ে কিন্তু কথাটো হ'ল যে আমি প্ৰপাৰ নলেজটো আমি ৰাখিব লাগে তাৰ কাৰণে আমি IT ট্ৰেইনিং ইজ মাষ্ট ফৰ টুডেজ টাইম মানে ল'ৰা ছোৱালী মানুহে ল'ব লাগে আৰু যিকোনো মানুহে সেইটো এটা মিনিমাম বেছিক 3 মান্থছ কোৰ্চ এটা কৰিলেও IT নলেজ পাই যাব কাৰণ তাতে আমি ধৰক কোডিংটো নাপায় 3 নলেজ চাৰ্টিফিকেট কোৰ্চ এখন পাব বেছিক যিটো আমাৰ ৰিকুৱাৰমেণ্ট আছে যিটো আমাৰ ৱাৰ্ড MS ৱাৰ্ড এক্সেল পাৱাৰ পইণ্টটো চবতে লাগি থাকে আজিকালি ল'ৰা ছোৱালীবিলাকে ঘৰতে মাক ক'ব মা মই ঘৰত স্কুলত প্ৰেজেণ্টেশ্যন আছে প্ৰেজেণ্টেশ্যনটো এতিয়া যদি ল'ৰা ছোৱালীয়ে টাইম নাপায় মায়ে বনাই দিব পাৰে ঠিক তাৰমানে আপুনি ক'ব বিচাৰিছে গাৰ্জিয়ান নিজেও যদি ল'ব বিচাৰে ল'লে ল'ৰা ছোৱালীৰ কাৰণে হেল্প হ'ব আপুনি তাক স্কুলিঙত পঠাব নালাগে কনভেনশ্যনেল কোৰ্চ হৈ গৈ আছে সন্দীপজি আপুনি খুব ধুনীয়াকৈ কৈছে চ' যে আজি ডেটত IT যিটো ছেক্টৰ আছে বা IT যিটো নলেজ আছে এইটো মানে সকল ল'ৰা ছোৱালীৰ কাৰণে ইণ্টিগ্ৰেল পাৰ্ট হৈ গ'ল সি ৰিম'ট এৰিয়াৰ হওক সি আপোনাৰ মানে আৰ্বন এৰিয়াৰ হওক ডাঙৰ ঘৰৰ হওক সৰুৰ ঘৰৰ হওক সি যদি নিজকে আগন্তুক দিনত নিজকে এডজাষ্ট কৰিব বিচাৰিছে আমাৰ ছ'চাইটিৰ লগত দেন IT নলেজ ইজ মাষ্ট আৰু এটা ভাল কথা আপুনি এড কৰিলে যে যিটো
ট্ৰেইনিং আপুনি দি আছে যিটো কোৰ্চ আপুনি অফাৰ কৰিব গৈ আছে বা কৰি আছে ডেট ইজ বিং এভেইলেবল এজ পাৰ দি না বেলেগ যিটো ৰিকুৱাৰমেণ্ট বেচিছ আপুনি কৰিব গৈ আছে 3 মান্থছৰ কোৰ্চ লাগে মানে ধৰক ল'ৰা ছোৱালী প্ৰায় মিনিমাম এইখিনি মই লাগে যিখিনি এটা এৱাৰনেছৰ কাৰণে দৰকাৰ টু গেইন দ্য মিনিমাম নলেজ অন IT 3 মান্থছ কোৰ্চ ঠিক আছে এটা বেসিক কোর্স তাতে আপনার ওয়ার্ড এক্সেল পাওয়ার পয়েন্ট ইন্ট্রোডাকশন অ্যাবাউট দ্য উইন্ডোজ এনভায়রনমেন্ট ইন্টারনেট ইনফরমেশন অ্যাবাউট দ্য ইউজিং অফ ইন্টারনেট এইখিনি আহি গ'ল বাছ এইখিনি নলেজ লৈ পেলাই এজন হাউচ হোল্ড ৱাইফে ঘৰত ল'ৰা ছোৱালীক পঢ়াব পাৰিব আচ্ছা এতিয়া আহি গ'ল স্পেচিয়েলাইজড যিবিলাক এপ্লিকেশ্যন পাৰ্ট আছে একাউণ্টিং পাৰ্ট টেলি আছে DTP আছে সেইবিলাক স্পেচিয়েল কোৰ্চ আহি গ'ল আপোনাৰ এইবিলাক ল'ৰা এজ পাৰ ৰিকুৱাৰমেণ্ট শিকিব এতিয়া আমি এইখিনি কম্বাইন কৰি পেলাই এটা 6 মান্থছৰ কোৰ্চ আমি কৰিব পাৰোঁ বা কৰি আমাৰ আছে অফিচ মেনেজমেণ্টৰ কাৰণে যাতে আমাৰ ৱাৰ্ড এক্সেল পাৱাৰ তো যিটো মই কৈ আছিলোঁ যে আমাৰ স্পেচিয়েলাইজড কোৰ্চবিলাক 3 মান্থছৰ পৰা আৰম্ভ কৰি চাৰ্টিফিকেট কোৰ্চটো আপ টু আমাৰ 2 ইয়াৰ্ছলৈকে আছে তো আমি 3 মান্থছৰ কোৰ্চ ল'ব পাৰি 6 মান্থছৰো ল'ব পাৰি 3 মান্থছৰ আকৌ ভেৰাইটিজ কোৰ্চ আছে তো বেচিক কোৰ্চ এটা DTP স্পেচিয়েল কোৰ্চ টেলিৰ ওপৰত স্পেচিয়েল কোৰ্চ তেনেকুৱা কোৰ্চ হ'ল তাৰ 6 মান্থছৰ এটা কম্বো কোৰ্চ হৈ গ'ল আমাৰ অফিচ মেনেজমেণ্টৰ কাৰণে চব বস্তু আহি যাব আপোনাৰ ৱাৰ্ড এক্সেল পাৱাৰ পইণ্টৰ পৰা আৰম্ভ কৰি টেলি DTPলৈকে আহি গ'ল এইটো 6 মান্থছৰ এটা অফিচ কমপ্লিট পেকেজ হৈ গ'ল তাৰপিছত 1 ইয়াৰ ডিপ্ল'মা কোৰ্চ আহিলে এই 1 ইয়াৰ ডিপ্ল'মা কোৰ্চটো যিটো আছে সেইটোত আমি আজিৰ ডেটতে আমি প্ৰগ্ৰামিং লেংগুৱেজটো ইনক্লুড কৰিবই লাগিব কাৰণ ডিপ্ল'মা এখন দিবৰ কাৰণে 6 মান্থছৰ পিছতে আমি প্ৰগ্ৰামিংটো আনিব লাগিব আৰু সেইটো মানে আমাৰ মানে এটা কি বুলি ক'ম সেইটো আমাৰ এটা ফৰ্মেটে হয় যে আমি ডিপ্ল'মা কোৰ্চত কিন্তু সেইটো আপুনি যেতিয়া প্ৰথমত কুৱেশ্যন সুধিছিলে মোক যে কিমানে সেইটো বুজি পায় কিমানে সেইটো কৰিব পাৰে আমাৰ ইয়াতে ল'ৰা ছোৱালীয়ে চবে যে কম্পিউটাৰটো শিকিম বুলি আহে সেইটো মই আপোনাক ক'লোৱে এজন জবৰ কাৰণে চাৰ্টিফিকেট লাগে 3 মান্থছৰ কোৰ্চটো হ'লেই হৈ যায় কিন্তু ইহঁতে 1 ইয়াৰ চাৰ্টিফিকেট এটা বিচাৰে কাৰণে ল'ব বিচাৰে এডমিশ্যন কিন্তু তাহাঁতে কি হয় আমি আমাৰ ফালৰ পৰা আমি শিকাওঁ তাহাঁতক এক্সাম অৰিয়েণ্টেড কিছুমান বস্তু কুৱেশ্যন দিয়া যায় কিছুমানে বুজি পায় কিছুমানে বুজি নাপায় কাৰণ আৰ্টছ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীও আহে মই ক'লোৱে আপোনাক তো আমি যদি চিনচিয়াৰলি যদি বস্তুখিনি শিকোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যদি এইখিনি চিনচিয়াৰলি লয় তেতিয়াহ'লে এই যে এটা কম্পিউটাৰ কোৰ্চ তেওঁলোকৰ কাৰণে এটা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে এনাফ DTP খুব দৰকাৰী আজি ডেটত DTP খুলিলে আজিকালি DTP চেণ্টাৰত কাম কৰিব পাৰে আমাৰতো এটা বিচাৰি নাপায় ভাল পিছ DTP টেলি যদি ভালকৈ শিকে মানুহে আজিকালি টেক্সৰ কামবিলাক GSTৰ কামবিলাক চব কৰিব পাৰে তাৰপিছত এতিয়া প্ৰগ্ৰামিং লেংগুৱেজটো বাৰু চবেই ইমানলৈকে মানে একুৱাৰ কৰিব নোৱাৰে নলেজটো কিন্তু যদি আমি কিছুমান চিলেক্টিভ প্ৰগ্ৰামিং লেংগুৱেজৰ ওপৰত কাম কৰোঁ বেছিকৈ ৱেব পেজ ডেভেলপিং ৰিলেটেড যিখিনি প্ৰগ্ৰামিং আছে সেইখিনিৰ ওপৰত আমি যদি নলেজটো লওঁ কডিংখিনি তেতিয়া এটলিষ্ট আমাৰ ল'ৰা ছোৱালীখিনিয়ে ৱেব পেজটো বনাব পাৰিব আৰু সেইখিনি বনাই পেলাই আমাৰ ইয়াতে লোকেল যিখিনি স্কুল আছে সিহঁতে বাহিৰৰ পৰা বনাই আনে আমাকো যদি আমাৰ ল'ৰা ছোৱালীবিলাকো যদি চান্স পায় তেতিয়াহ'লে তাহাঁতৰ নিজৰ স্কুলৰ ছফ্টৱেৰ নিজে বনাব কম ৰেটত হ'বগৈ তেনেকুৱা সুযোগটো পাবও লাগিব আৰু আমাৰ স্কুলে হওক বা আমাৰ কনচাৰ্ণ অথৰিটিয়ে হওক সেইখিনি এটা সুযোগ আমাক মানে আমাৰ ল'ৰা ছোৱালীবিলাকক দিব লাগে দি আছে প্ৰজেক্ট দি আছে বুলি ক'ব বা মানে সেইখিনি কিন্তু যিখিনি ভাল প্ৰজেক্ট ল'ৰা ছোৱালীবিলাকে কৰে সেইখিনি প্ৰমোটো কৰিব লাগে প্ৰজেক্ট স্কুলত দিলে প্ৰজেক্ট এটা ভাল প্ৰজেক্ট বনালে কিন্তু প্ৰজেক্টটো জাষ্ট মাৰ্কছ দিয়াৰ কাৰণে প্ৰজেক্টটো বনাই পেলাই থৈ দিলে হয় এইটো আমাৰ হিচাপে প্ৰমোশ্যন হোৱা নাই তেনেকুৱা আমাৰ এডুকেশ্যন চিষ্টেমত এইটোৱে প্ৰব্লেম থিচিছ ডাঙৰ বনি আছে প্ৰজেক্ট ৰিপৰ্ট বনি আছে সেইবিলাকৰ ওপৰত ৰিচাৰ্চ হোৱা নাই সেইটোক আমি আমাৰ লাইফত গোটেই ভালকৈ বনালে প্ৰজেক্ট গাইড এটা লৈ পেলাই কিন্তু সেইটো ইমপ্লিমেণ্টেশ্যনটো আমি কৰিব পৰা নাই ইয়াৰ ওপৰত কাম হ'ব পৰা নাই সেইটো আমি চাব লাগে তো সন্দীপজি আপুনি খুব ধুনীয়াকৈ এতিয়ালৈকে কৈছে ইম্পৰ্টেঞ্চ অফ না IT নলেজৰ আপুনি বিভিন্ন ধৰণৰ কোচিং আপুনি এতিয়ালৈকে প্ৰভাইড কৰি আছে আদাৰ দেন IT আপুনি টেটৰ কাৰণে কোচিং প্ৰভাইড কৰিছে ৰিচেণ্টলি আপুনি আৰু এটা নতুন ইনিচিয়েটিভ আপুনি লৈছে লাষ্ট 1 ইয়াৰ হৈ গ'ল চাগে আপুনি ইউ আৰ গিভিং না কোচিং টু দি ইঞ্জিনিয়াৰিং মেডিকেল এণ্ড আদাৰ এইবিলাক লৈ আছে হয় এইটো বিষয়ে অলপ ক'ব নেকি আপুনি কোকৰাঝাৰ আপুনি খুব ধুনীয়াকৈ এটা ভাল ইনষ্টিটিউট ষ্টাৰ্ট কৰিছে আপুনি আগতে এনেকুৱা হ'ল কি বস্তুটো আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং মেডিকেল কোচিং চেণ্টাৰ প্ৰফেশ্যনেল কোচিং চেণ্টাৰ নাই প্ৰফেশ্যনেল কোচিং চেণ্টাৰ নাই মানে আমাৰ মানে তেনেকুৱা ধৰণৰ কনভেনশ্যনেল প্ৰফেশ্যনেল বুলি ক'ম আৰু আছে তেনেকুৱা ঘৰতে টিউশ্যন কৰাই আছে কোচিং দি আছে সেইটো আছে প্ৰফেশ্যনেলি কোচিং চেণ্টাৰ হিচাপতে
তেনেকুৱা তো মই এবাৰ এইটো ট্ৰাই কৰিলোঁ ফিউচন কোচিং চেণ্টাৰ নাম দি পেলাই ইন দ্য ইয়াৰ 2015-16 আই গেছ তো ষ্টুডেণ্টক মই এট্ৰেক্ট কৰিব ট্ৰাই কৰিলোঁ মই গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত মই এটা প্ৰেজেণ্টেশ্যন দিলোঁ মই ইভেন কোটাৰ পৰা মই ষ্টাডি মেটেৰিয়েলছৰ মেটাৰ্ছখিনি কালেক্ট কৰিলোঁ কোটা হয় তাৰপৰা তো প্ৰব্লেমটো হ'ল কি ইয়াতে মানে ল'ৰা ছোৱালীবিলাকে বস্তুটো কোচিং বুলি ক'লে ভাবে কোকৰাঝাৰত কোচিংটো ইমান এটা নাই কোৱালিটি হ'ব না নাই ছাৰ্ভিচটো টিচিং কোৱালিটি কেনেকুৱা হ'ব মানে ফেজটো আৰ্ণ কৰাটো অলপ দিগদাৰ তো এইকাৰণে এইবাৰ মই এটা নতুন ইনিচিয়েটিভ লৈছোঁ আমাৰ কোকৰাঝাৰৰ বড'ল এণ্ড পায়োনিয়াৰ একাডেমীৰ লগত এইটো লালন্স কোচিং ইনষ্টিটিউট এটা গুৱাহাটীৰ এটা ব্ৰেণ্ডেড মানে ভাল কাম কৰি আছে তেওঁলোকে কোচিঙৰ ফিল্ডত তেওঁলোকৰ লগত এটা আমি আণ্ডাৰষ্টেণ্ডিং কৰিলোঁ যে আমি ইয়াতে কোচিং প্ৰভাইড কৰিম কিন্তু আপোনালোকে নিজৰ ফালৰ পৰা আমাক ছাপৰ্ট দিব চ' দেট আমাৰ সেই বস্তুটো যিটো আমাৰ এটা ডেফিচিয়েঞ্চি অফ মানে ফেথ বা ট্ৰাষ্ট ডেফিচিয়েঞ্চি আছে প্ৰিজাৰ্ভ কৰিব বিচাৰিছোঁ তো গুৱাহাটীৰ আমি কোচিংটো প্ৰভাইড কৰিম কিন্তু উইথ দ্য ছাপৰ্ট অফ উইথ দ্য হেল্প অফ গুৱাহাটী পিপুলৰ গুৱাহাটী এক্সপাৰ্ট কোচিং চেণ্টাৰ যিবিলাকে আজি তেওঁলোকৰ পৰা NET মানে চিলেকশ্যন হোৱাৰ ৰিজাল্টটো বহুত ভাল তো আপুনি এতিয়া যদি চায় গুৱাহাটীতে আপুনি যিকেইটা চেণ্টাৰ আছে প্ৰফেচনেল কোচিং চেণ্টাৰ তাৰে ভিতৰত লালন্স ইজ ওৱান অফ দ্য টপ কোচিং চেণ্টাৰ লালন্স ইজ ডুইং ভেৰি গুড তো মই তেখেতৰ লগত পাৰ্চনেলি লালন কুমাৰ ইজ এন IIT গ্ৰেজুৱেট IIT গুৱাহাটী গ্ৰেজুৱেট তো মই তেখেতৰ লগত কথা পাতিলোঁ আমাৰ কোকৰাঝাৰত আমি এনেকুৱা এটা কৰিব বিচাৰিছোঁ আপুনি আহক তো আমি ষ্টাৰ্ট কৰিছোঁ আমাৰ জাৰ্ণিটো কিন্তু এতিয়ালৈকে আমি মানে ফুল ফ্লেজেড আৰম্ভ কৰিব পৰা নাই এতিয়া আমি এডভান্সমেণ্টত গৈ আছোঁ আমি প্ৰমোশ্যনৰ ৱাৰ্কত যাম তো আমি ষ্টাৰ্ট কৰি আছোঁ মানে প্ৰমোশ্যনটো অলৰেডি ষ্টাৰ্ট কৰিলোঁহে যেনিবা কিন্তু তথাপি মানে সেইটো ছেশ্যনটো আমাৰ এতিয়ালৈকে মিলা নাছিলে এতিয়া আমি ষ্টাৰ্ট কৰিলোঁ ছেশ্যনটো অলপ লেট হ'ল এতিয়া আমি কামিং ছেশ্যনৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছোঁ ইঞ্জিনিয়াৰিং মেডিকেল কোচিং বস্তুটো ক'লে মানুহৰ এটা কি কথা আহে যে এইটো ছামথিং মানে ভেৰি different kind of coaching or a special kind of coaching. Yes, it's a special. Why special? I'm telling you कि আপুনি যদি এতিয়া ল'ৰা এজনে ইঞ্জিনিয়াৰিঙৰ কাৰণে এইম কৰি আছে কিন্তু সি কি কৰিলে পঢ়াটো পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰীত ল'ৰাজনে হায়াৰ ছেকেণ্ডেৰীত তাৰ পাৰফৰ্মেঞ্চটো বেষ্ট কৰিব লাগিব বেটাৰ নহয় বেষ্ট কৰিব লাগিব উইল বি ট্ৰাইং টু মানে গিভ হিজ বেষ্ট এটা এই ফাৰ্ষ্ট ডিভিশ্যন লেটাৰ লৈ পেলাই আউট অফ 5 ছাবজেক্ট লেটাৰ লৈ পেলাই কৰিবই লাগিব তাৰ এনেকুৱা এটা কিন্তু তাৰ লগতে যদি তাৰ কোচিঙৰ প্ৰিপাৰেশ্যনটো পেৰালাল না কাৰণ কি কনভেনশ্যনেল এক্সামৰ প্ৰচেছটো বেলেগ আৰু কোচিং যিটো কম্পিটিটিভ এক্সামৰ যিটো আপোনাৰ কুৱেশ্যনাৰিজবিলাক আছে এইটো অলপ বেলেগ হয় লগত আমি দুটা পেৰালাল আমি যদি মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে সেই ল'ৰাজনে গৈ পেলাই ছাকচেছফুলি দুটাতে ভাল পাৰফৰ্মেঞ্চ দিব পাৰে কিন্তু চবৰে কাৰণে সেইটো পচিবল নহয় ক'ৰবাত কোচিং চেণ্টাৰ নাই বা ক'ৰবাত যদি কিতাপৰ পৰা পঢ়ি পেলাই কোচিংটো দিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত অনলাইন কোচিং ল'ব বিচাৰে কিন্তু দুটা মেইনটেইন কৰাটো অসুবিধা হয় তাৰ কাৰণে এটা অপশ্যন আছে ইণ্টিগ্ৰেটেড কোচিং ৰাইট এইটো বিষয়ে অলপ ক'ব নেকি এইটো মই ক'ব বিচাৰিছোঁ ইণ্টিগ্ৰেটেড কোচিংটো হ'ল আপোনাৰ এজন ল'ৰাই যদি এতিয়া কলেজত এডমিশ্যন ল'লে স্কুলত এডমিশ্যন ল'লে তাতকৈ কোচিং চেণ্টাৰ এটাই তেওঁলোকক হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ফুল প্ৰিপাৰেশ্যন কৰাই পেলাই লগতে আপোনাৰ কোচিঙৰ মানে যিটো আপোনাৰ প্ৰিপাৰেশ্যন আছে সেইটোও পেৰালালি লৈ গৈ থাকিব তো যেতিয়া আপোনাৰ ইয়াৰ এণ্ডত আপুনি দুটা আপোনাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামটোও দিব পাৰি আছে লগতে আপোনাৰ কোচিংটোও আপোনাৰ হৈ গ'ল আপুনি ফাইনেল কম্পিটিটিভ এক্সামতো আপুনি এপিয়াৰ কৰিলে চাব আপোনাৰ ল'ৰা আপোনাৰ চিলেক্টেড হৈ গ'ল ইন মষ্ট কেচেছ সবে যে 100% সেইটোতো ক'ব নোৱাৰে কিন্তু ছাকচেছ ৰেটটো ভাল আৰু এইটো ইণ্টিগ্ৰেটেডটো তেওঁলোকে কৰিব পাৰিব কোচিং কৰি পেলাই যোনে সেইটো মানে এইম কৰি লৈছে যে মই ইঞ্জিনিয়াৰিঙত যাম কিন্তু মষ্ট কেছত কি হয় কিছুমান ষ্টুডেণ্ট আমাৰ ইয়াতে মই চাইছোঁ ড্ৰপাৰ কিহৰ কাৰণে মানে কি হায়াৰ ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিশ্যন পাই গ'ল 75% 80% কিন্তু তেওঁলোকে NET এক্সাম দিব বিচাৰিছে মেডিকেলত যাব কিন্তু তেওঁলোকৰ NETটো হোৱা নাই ক্লিয়াৰ হোৱা নাই এবছৰ লছ হৈ গ'ল আচ্ছা সেইটো কাৰণে ইণ্টিগ্ৰেটেড কোচিঙত যদি যায় দুটা প্ৰিপাৰেশ্যন একেলগে চলিব তেতিয়াহ'লে কিন্তু ইয়াৰ লছো নহয় গেপটো নহয় ষ্টুডেণ্ট এটা বছৰ
সেইটো আমি সেইটোৱে এতিয়া এই বছৰৰ পৰা এটা ষ্টাৰ্ট কৰি আছে চ' আপুনি এটা ভাল আৰু এটা কথা ক'লে যে আপুনি এটা নতুনকৈ এটা আৰু ইনিচিয়েটিভ লৈছে য'ত নেকি ইঞ্জিনিয়াৰিং মেডিকেল ষ্টুডেণ্টৰ কাৰণে আপুনি এটা ইণ্টিগ্ৰেটেড কোৰ্চ ষ্টাৰ্ট কৰিব গৈ আছে আৰু যিটোতে আপুনি ক'লে যে বহুত ল'ৰা ছোৱালী আমি দেখিছোঁ এতিয়ালৈকে টিল আৱাৰ মানে আমাৰ যেতিয়া একাডেমিক কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ তেতিয়া দেখিছোঁ বহুত ল'ৰা ছোৱালী ড্ৰপ দিছে এটা বছৰ দুটা বছৰ বিকজ অফ হোৱাট দি এম টু বি এন ডক্টৰ টু বি এন ইঞ্জিনিয়াৰ ফৰ দেট তেওঁলোকে 2 বছৰ লছ কৰি থাকিব লগা হৈছে আমি এইটো মিনিমাইজ আজিকালি কি হৈছে আপোনাৰ ইয়াৰ লছটো মানে বহুত ডাঙৰ এটা মানে হৈ গ'ল কাৰণ এনে আপোনাৰ ল'ৰা ছোৱালীৰ এমপ্লয়মেণ্টৰ স্ক'পটো কম তো আমি যিমান পাৰোঁ আমাৰ ল'ৰা ছোৱালীক আমি আপ টু ডেট ৰখাৰ কাৰণে সেই তেনেকুৱা হিচাপতে পঢ়াই লৈ যোৱাটো ৰাইট মানে এইটো ক্ষেত্ৰত আপোনাৰ ভাল এক্সপিৰিয়েঞ্চ কিয় থাকিব বিকজ আপুনি নিজেও আপুনি ইঞ্জিনিয়াৰিং ক্লিয়াৰ কৰি নিজেও এক্সাম ক্লিয়াৰ কৰি আপুনি ছাকচেছ হৈছিলে চ' ইউ হেভ দেট বেচিক নলেজ কেনেকৈ কম্পিটিটিভ এক্সাম বহিলে কেনেকৈ এনচাৰবিলাক দিব লাগিব মানে হাউ টু গেট দি ফাষ্টেষ্ট এনচাৰ কুইক এনচাৰ্ছ এই বস্তুবিলাক আপুনি গম পায় চ' আপুনি যেনেকৈ ইনিচিয়েটিভ লৈ আছে ইজ আপোনাৰ মানে এটা বিশেষ অৰিহণা আছে বিকজ ইউ হেভ বিন দিয়াৰ আপুনি নিজে তাতে আছিলে হয় তো আপুনি সেইটো য'ত আপুনি দেখিছিলে যে মোৰ ইয়াতে ডেফিচিয়েঞ্চি আছিলে আমাৰ এইবিলাক আছিলে চ' ইউৰ এইটো গেপটো ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰি আছে এইটো মই ভাবোঁ যে এটা সাংঘাতিক এটা কাম হ'ব গৈ আছে যদি ভালকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে আমাৰ লগত মানে আহে আৰু আমি এতিয়া যিটো ইনিচিয়েটিভ লৈ আছোঁ সেইটোৰ লগত তেওঁলোকে যদি আমাক ফেইথ কৰি পেলাই মানে আগুৱাই যায় পেৰেণ্টছৰো কোপাৰেশ্যন লাগিব ষ্টুডেণ্টছৰো ইয়াতে আমাৰ ছাপৰ্ট লাগিব যে নহয় ইয়াতে কোকৰাঝাৰতে আমি ভালকৈ কোচিং পাব পাৰোঁ এবাৰ ট্ৰাই কৰি চালে তেওঁলোকে নিশ্চয় সেইটো ফিল কৰিব যে আমি কোচিঙৰ কাৰণে গুৱাহাটী যোৱাৰ দৰকাৰ নাই আমি ইয়াতে বেলেগ জেগা যোৱাৰ দৰকাৰ নাই পাৰিব বহুত বেনিফিটো হয় ধৰক আপুনি গুৱাহাটী যাব ক'ৰবাত থাকিব যাব তাতে আপোনাৰ এক্সট্ৰা টাইম গুচি গ'ল ক'ৰবাত ল'ৰা ছোৱালীক আপুনি গাৰ্জেনৰ পৰা আঁতৰত যাব লাগে অকলে থাকিব দিগদাৰ খানা চানা বনোৱা বহুত এটা প্ৰব্লেম থাকে বাট আপুনি যদি ঘৰতে ৰাখি ল'ৰা ছোৱালীক আপুনি ঘৰৰ ওচৰতে আপুনি কোচিং চেণ্টাৰ পাই আছে ভাল কোচিং চেণ্টাৰ তাৰ পৰা আপুনি ল'ৰা ছোৱালীক পঠাই আছে তাৰ পৰা মানে বহুত এটা সুবিধা এটা থাকে হয় তো সেইটো এটা সাংঘাতিক এটা আপুনি ইনিচিয়েটিভ লৈছে চ' যিটো আমি ক'ব বিচাৰিম আমাৰ এই শ্ব'ৰ মাজেদি বিকজ আমি কোকৰাঝাৰত হওক আমাৰ BTR এলেকা হওক আমি পিছপৰা জেগা বুলি গম পাওঁ বাট থিং ইজ ডেট কি পিপলছ আৰ দেয়াৰ হু আৰ টেকিং দ্য ইনিচিয়েটিভ টু ইম্প্ৰভাইজ দি ছিষ্টেম তো সেই ছিষ্টেমটো যদি আমি ইম্প্ৰভাইজ কৰিব লাগে আমি সমাজৰ আমাৰ ছ'চাইটিৰ সহযোগিতা লাগিব চ' পিপলছ লাইক সঞ্জীৱ দত্তজী হি হেজ টেকিং দি ইনিচিয়েটিভ টেকিং ৰিস্ক তেখেতে চাকৰি নকৰি ইনিচিয়েটিভ ল'লে যে মই ইনষ্টিটিউট ষ্টাৰ্ট কৰিলোঁ নাও হি হেজ টেকিং দি ইনিচিয়েটিভ কি মই এটা কোচিং চেণ্টাৰ ষ্টাৰ্ট কৰি য'ত নেকি মেডিকেল ইঞ্জিনিয়াৰিং ল'ৰা ছোৱালীবিলাকে বাহিৰত যাব নালাগে চ' কথা হ'ল কি যে তেখেতে যদি ইনিচিয়েটিভ লৈছে আমি আমাৰ লোকেল মানুহবিলাকে আমাৰ যে ইয়াতে সমাজৰ মানুহবিলাক আছোঁ গাৰ্জেনবিলাক আছোঁ আমি গম পাব লাগিব যে নহয় সি মানুহজন যদি কিবা কৰি আছে আমিও অলপ তেখেতক সহায় কৰিব যাব লাগিব ডেট ৱে উই শুড গ্ৰ' টুগেডাৰ এটা ইকনমি এটা ইক'চিষ্টেম বনিব লাগিব চ' আমি সকলোকে ৰিকুৱেষ্ট কৰিম আমাৰ যোনে এই প্ৰগ্ৰামটো আজি চাই আছে গাৰ্জেনসকলক যে আপোনালোকে ডিচিশ্যন লওক যে যেতিয়া আপুনি ল'ৰা ছোৱালীক ভাল কেৰিয়াৰৰ কথা ভাবি আছে আমি চিন্তা কৰিব লাগে যে কোকৰাঝাৰত বা আমাৰ লোকেল এলেকাত এই বস্তুবিলাক আছে নে নাই যদি আছে আমি এটা ফাৰ্ষ্ট চান্স তাতে ল'ব লাগিব আৰু আমি এই বস্তুবিলাক এই ইনষ্টিটিউটবিলাক আমি প্ৰমোশ্যন কৰিব লাগিব নহ'লে সি আৰু নিজে ফ্ৰাষ্ট্ৰেশ্যন হৈ এই বন্ধ হৈ যাবগৈ চ' আমি আৰু এটা মানে বেলেগ সমাজত গুচি যাম অন্ধকাৰ ছ'চাইটিৰ পৰা গুচি যাম আমি তো কথা হ'ল কি যে এনেকুৱা এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা আইডিয়া এনেকুৱা ইনষ্টিটিউশ্যন বা এনেকৈ এণ্টাৰপ্ৰিনাৰ্ছবিলাক আমি সদায় এনকাৰেজ কৰিব লাগে থ্ৰু আৱাৰ ছাপৰ্টছ হয়নে সন্দীপজী আপুনি মই আপোনাৰ ঘৰৰ পৰা গম পাওঁ আপুনি খুব ভাল ষ্টুডেণ্ট আছিলে ইউ আৰ এ ব্ৰাইট ষ্টুডেণ্ট আপুনি ধুনীয়াকৈ আপুনি ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে ইউ আৰ বিং এ ছাকচেছফুল এণ্টাৰপ্ৰিনিয়ৰ্ছ আপোনাৰ ছ'চাইটিৰ মানে ছ'চিয়েলি সামাজিকভাৱেও আপুনি বহুত ৰিলেশ্যন আপুনি মেইনটেইন কৰিছে বহুত কাম ছ'চাইটিত কাম আপুনি ক'ত আপুনি ছ'চাইটিত ছ'চিয়েল অৰ্গেনাইজেশ্যনত আপুনি জড়িত হৈ আছে মই একচুৱেলি ইট ইজ মাই privilege, actually, proud privilege I can tell you, that I have been associated with some good organizations like Lions Club, Kokrajhar Lions Club আপনি জড়িত হয়ে আছে I'm the General Secretary of Kokrajhar Merchant Association. আচ্ছা It is one of the actually say the biggest achievement of my life, you can say, to represent the entire merchant community here in Kokrajhar. Right. And apart from that, have associated with some other organizations like social organization, right? So basically, mainly I'm working for Merchant Association and this Lions Club,
and any time I feel ki not only to be a in our life we should not be only a person for a particular career. We should have some flexibility towards everything. We should do something good to the society. So some social organization logot amar মানে এটা রিলেশনটো বহুত দরকার যিমান পারা যায় আমি সোশ্যাল অর্গানাইজেশনের লগত যদি অ্যাসোসিয়েট নিজক কৰিব পাৰোঁ আমি নিজকে এজ এ হিউম্যান বিং আমি বহুতখিনি এটা সমাজৰ প্ৰতি দায়িত্ব থকা আমি এটা বেষ্ট ক্ৰিয়েচাৰ অফ গড হয় আমাৰ বহুত দায়িত্ব আছে ঘৰৰ প্ৰতি দায়িত্ব আছে আপুনি ভাবে যে মই সমাজৰ প্ৰতিও দায়িত্ব আছে সমাজৰ প্ৰতি দায়িত্বটো আপুনি অকলে তো কৰিব নোৱাৰে এটা গ্ৰুপৰ থ্ৰুৱে আপুনি কৰিব পাৰে সেইকাৰণে হেনকা ধৰণৰ গ্ৰুপৰ লগত যদি পাৰা যায় আমি নিজক এছ'চিয়েট কৰাটো মই ভাবোঁ বিৰাট ভাল কাম আৰু মই চেষ্টা কৰি আছোঁ মই ক'ব নোৱাৰোঁ মই কিমানলৈকে কৰিব পাৰিছোঁ মই সেইটোৱে চেষ্টা কৰোঁ যে ময়ো তেনেকুৱা গ্ৰুপবিলাকৰ পৰা যদি মোক মানে আমন্ত্ৰণ জনায় মই সেইটো গ্লিফুলি একচেপ্ট কৰোঁ যদি মোৰ লগত যদি মোৰ টাইম আছে আৰু মই যদি পাৰোঁ মোৰ এইটো কেপাচিটি মোক পাৰ্মিট কৰে তেতিয়াহ'লে মই নিজক এছ'চিয়েট কৰিবলৈ আই লাভ টু এছ'চিয়েট মাইছেল্ফ উইথ দ্য ছ'চিয়েল অৰ্গেনাইজেশ্যনছ হয় আপুনি চাওক আপুনি ইউথ হয় আপোনাৰ ইউ আৰ বিং ইউথ সেইটো আপুনি যি মেণ্টেলিটি লৈ এতিয়ালৈকে যি ছাকচেছফুল হৈ আছে এইটো ক'ব গ'লে আমাৰ এই ছ'চাইটিত আমি এটা মানে কি ক'ব পাৰি এটা উদাহৰণ আমি প্ৰকাশ কৰিব পাৰোঁ বিকজ আপুনি নিজৰ কোৱালিফিকেশ্যন নিজৰ ছাকচেছ ৰেট সদায় মেইনটেইন কৰিব গৈ আছে এণ্ড ইভেন ইন দি ছ'চাইটি অলছ' হয়নে তো আজি আমি যিটো ডিছকাশ্যন কৰিলোঁ চাওক আজি এই ডিছকাশ্যনত আমি বহুত টাইম লৈ যাব পাৰোঁ বিকজ এইটো এণ্ডলেছ ডিছকাশ্যন হ'ব পাৰে চিন্স আমাৰ টাইমটো খুব লিমিটেশ্যন থাকে বিকজ উই হেভ এ টাইম লিমিটেশ্যন চ' আপোনাক এটা মেছেজ আপোনাৰ ফালৰ পৰা এজ এ সন্দীপ দত্তা এণ্টাৰপ্ৰিনাৰ্ছ ছ'চিয়েল ৱৰ্কাৰ্ছ ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ্ছ আপুনি আমাৰ এই ছ'চাইটিত আমাৰ ইউথ জেনেৰেশ্যনক আপুনি কি মেছেজ দিব বিচাৰিব এজ এ সন্দীপ দত্তা my simple message is you should be focused to your career. You should be focused to what you aim actually. You shouldn't have a destructive mindset ki I'll be an engineer, I'll be a doctor, everyone cannot be an engineer, everyone cannot be a doctor, everyone, if parents want, they are compelled to be an engineer, but I want the students' dream should be focused. And the parents should allow them to what the students want to do and what their potential is and in which field they can excel. If a good student can excel in painting, let them to be a painter. If a good student wants to do a photographer, let him to be a photographer. So more simple message, focused, dedicated and sincere students. And sincere, I mean to say sincere career, sincere to be a sincere in your career. So focused, dedicated and sincerity is the mantra of your success in life. হয় খুব ধুনীয়াকৈ আপুনি বস্তুটো ক'লে যে আপুনি ফ'কাছড হ'ব লাগিব চিনচিয়াৰ হ'ব লাগিব ডেডিকেশ্যন লাগিব এইটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় আজিৰ ডেটত ইউথ জেনেৰেশ্যন এই কম্পিটিটিভ ৱৰ্ল্ডত নিজকে আপুনি যদি মানে এডজাষ্ট কৰি থাকিব লাগিব দেন দিজ আৰ দি মন্ত্ৰছ that he should always follow. সন্দীপজি আপোনাৰ এই ডিছকাশ্যনত আমি বহুত কথা গম পালোঁ আপোনাৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনাৰ ছাকচেছ ষ্টৰি আপোনাৰ ষ্ট্ৰাগলছ গোটেইখিনি আপুনি ক'লে মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ ধৰে ইউথ জেনেৰেশ্যনৰ কাৰণে এটা ইনস্পিৰেশ্যনছ হ'ব পাৰে এণ্ড দি ৱে ইউ হেভ টকড যেনেকৈ আপুনি বুজালে যেনেকৈ আপুনি ক'লে যে কেনেকৈ আমি এণ্টাৰপ্ৰিনাৰশ্বিপ আই টি ছেক্টৰ বা কোচিং চেণ্টাৰ এনেকৈ আপুনি নিজেও ইয়ৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰি আছে চ' আপুনি কৈছে যে মই এমপ্লয় নহয় আমি এমপ্লয়াৰ হ'ব লাগে ডেট থিংছ দে ৱে ইউ শুড থিংছ লাইক হয়নে চ' আপুনি যিটো ৱে আমাক আজি সময় দিলে আৰু আমাৰ এই শ্ব'ত আহি আপুনি যি মূল্যৱান আপোনাৰ যি মানে অভিজ্ঞতা শ্বেয়াৰ কৰিলে আপোনাৰ যি মূল্যৱান আপুনি ফিউচাৰ কেনেকৈ আমি প্ৰিপাৰেশ্যন থাকিব লাগিব আপুনি কথা ক'লে সেইটো কাৰণে আপোনাক আমি বিশেষ আমি ধন্যবাদ জনাইছোঁ আৰু আজি এই শ্ব'ত আপুনি ছাকচেছফুল এণ্টাৰপ্ৰিনিয়ৰ্ছ কোকৰাঝাৰ আপুনি হয় আপুনি অসমৰ বিভিন্ন জেগাত আপোনাৰ ইনষ্টিটিউশ্যন আপুনি চলাই আছে সেইটো কাৰণে আপোনাৰ আৰু ছাকচেছ আমি কামনা কৰিলোঁ ইন ফিউচাৰ্ছ আপুনি আৰু অগ্ৰগতি লাভ কৰক আমাৰ এই ৰিজন আমাৰ এই কোকৰাঝাৰ এলেকাৰ আপুনি নাম আৰু কৰক উজ্জ্বল কৰক সেই আশাৰে আপোনাক আমি আজি বিশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ পাৰেশজি and I must thank the
initiative from your part also to start this particular program with the help of this Bubbly 24/7 channel, namely Startup Solution. Startup Plus. So I wish the every success of this program, and I hope the students or our local youths get benefit from this program to an extent so that they can start their own. Initially, at the very beginning, I said ki startup is the beginning of the career. So through this program, you are trying to give some beginning to the students. So my best wishes with you also to come up with this mindset, and I'm feeling also very happy, and I have been very much privileged to be here. Thank you to share this time with your company, and if I have given some inputs to the society, it's my privilege. Yes, I'm very much happy. Thank you, sir. Thank you very much. So in future আমি আশা কৰিম আপুনি আমাৰ লগত এনে সহযোগিতা আগতো আপুনি কন্টিনিউ কৰি থাকিব। Sure. তো মই শেষ হোৱাৰ আগতে আৰু এটা কথা এবাৰে কৈছোঁ যে ফ'কাছ হ'ব লাগিব, ডেডিকেটেড হ'ব লাগিব, চিনচিয়াৰ থাকিব লাগিব। আৰু আমি লাইফত অকল গভৰ্ণমেণ্ট চাকৰি পাম নহয়, এইখিনি থাকিলে তিনিটা মন্ত্ৰ থাকিলে আমি ফ'কাছ থাকিলে যিকোনো কামত আমি নিজকে এবজৰ্ব কৰিব পাৰিম আৰু আমি নিজকে নিজে এমপ্লয়েড কৰিব পাৰিম। এইটোৱে আমাৰ মেইন। চ' থেংক ইউ। আজি আমাৰ শ্ব'ত সন্দীপ দত্তা, তেখেত ই ভেঞ্চাৰ কোম্পানীৰ তেখেতে স্বত্বাধিকাৰ হয়, ওনাৰ হয়, লগতে তেখেতে কোচিং চেণ্টাৰ এতিয়া ষ্টাৰ্ট কৰিছে, তাৰে স্বত্বাধিকাৰ হয়। তেখেতে নতুন ইনিচিয়েটিভ লৈ আমাৰ ষ্টুডেণ্টছ ইউথ জেনেৰেশ্যনক তেখেতে কেনেকৈ সহায় কৰিব পাৰে সেইটো মেণ্টেলিটি লৈ তেখেতে কাম কৰি আছে। আজিৰ এই শ্ব'ত ষ্টাৰ্টআপ প্লাছ শ্ব'ত তেখেতক আমি বিশেষ ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। আৰু নেক্সট আপোনালোকৰ ফালৰ পৰা যদি কোনোবাই আছে যে এই ধৰণৰ নিউ আইডিয়াজ লৈ আপোনালোকে কাম কৰি আছে, আমাৰ ষ্টাৰ্টআপ প্লাছ শ্ব'ত আপোনালোকে আহিব পাৰে। নিজৰ আইডিয়া, শ্বেয়াৰ্ছ, টেকন'লজি, মে বি ডক্টৰছ, এনি ওৱান কেন কাম এণ্ড শ্বেয়াৰ ইউৰ এক্সপিৰিয়েঞ্চেছ এণ্ড আইডিয়াছ। আৰু এই শ্ব'টো চাই থকাৰ কাৰণে সকলো দৰ্শককে মই আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। থেংক ইউ ধন্যবাদ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।